हेलो फ्रेंड्स, आजिर এই ভিডিওটোলৈ স্বাগতম জনাইছো। আজি আমি কথা পাতিম চেতনা দাসৰ বিষয়ে। চেতনা দাসৰ ঘৰত কোন কোন আছে, ঘৰৰ পৰিয়াল কিমানজন তাৰ বিষয়ে। তো অকনো দেৰি নকৰি ভিডিওটো এতিয়া আমি আৰম্ভ কৰিম। বন্ধুসকল, তোমালোকে হয়তো বহুতে গম নোপোৱা চাগে যে চেতনা দাসৰ প্ৰতি বিমলানন্দ দাস কেইটামান দিন আগত ঢুকাইছে। এতিয়া চেতনা দাস অকলশৰীয়া বুলিব পাৰি। বন্ধু বান্ধৱীসকল আৰু সকলোকে জনাওঁ যে চেতনা দাসৰ দুজনীকৈ ছোৱালী আছিলে। এজনীৰ নাম হৈছে অনিন্দিতা দাস আৰু সৰুজনীৰ নাম হৈছে দীপান্বিতা দাস। ছোৱালীকেইজনী এতিয়া বিয়া হৈছে। চেতনা বাইদেউৰ সৰুগৰাকী ছোৱালী দীপান্বিতা দাস, হাজবেণ্ডৰ নাম হৈছে অংকুৰ দত্ত আৰু ল'ৰাটিৰ নাম হৈছে উন্নয়ন দত্ত। চেতনা বাইদেউৰ ডাঙৰগৰাকী ছোৱালী হৈছে অনিন্দিতা দাস আৰু তেওঁৰ হাজবেণ্ড হৈছে অশীষ নাথ। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে আগত পায়।